কবিতাৰ শিৰোনাম কেঁচা মাটিৰ গোন্ধ। আবৃত্তিকাৰ আৰু কথা ভৱানী কোঁৱৰ। কেঁচা মাটিৰ গুণবোৰ যেন কৰবাত হেৰাই গৈছে। ব্ৰহ্মপুৱাতে নিহালিৰ পৰা উঠি গোহালিৰ গৰুলৈ আজি দাইটিহঁতে পথাৰলৈ যাব পৰা নাই। শাওনৰ এই মধুৰ সময়বোৰ যেন তেওঁলোকৰ বাবে এটি অভিশপ্ত সময়। নিহালিৰ পৰা উঠি মৰমৰ বলদ হাল লৈ, কান্ধত নাঙল যুঁৱলি আৰু মনত অযুত আশা লৈ পথাৰলৈ বুলি ঢাপলি মেলা দাইটি ককাইটিহঁতৰ মুখবোৰ চাব নোৱাৰা হৈছে। তেওঁলোকে জীয়াই থকা তাৰণত মুখৰ মাত হেৰাই মৌন হৈ পৰিছে। কিয়? চাৰিওফালে শ্যামলা আৱৰণ আঁতৰাই শুকুলা বৰণ ধাৰণ কৰিছে। গ্ৰাম্য জীৱনৰ ৰঙীন সপোনবোৰ যেন ভাঙি এতিয়া বানৰ প্ৰবাল ঢৌৰ লগত বিলীন হৈ গৈছে। একাঠু বোকা পানী গছকি হাতত কঠীয়া লৈ মুখত এমুকুৰা আশাৰ ৰেঙনি হাঁহি লৈ ভুই ৰোৱা সেই দৃশ্য যেন আজি বানৰ দ্ৰাক্ষে গ্ৰাস কৰি পেলালে। নাই, আজি মাটি সেই প্ৰাণ ভৰা গুণ।